মামাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কমেন্ট কৰি দিব। তো হাই দোস্তো, মোৰ নাম নিকিবুল হক আৰু আপোনালোকে চাইছে নিকিবুল ব্লগ। আপোনালোকেতো দেখিছাই এটা নতুন মই ভিডিঅ' দিছিলোঁ, কেমেৰা দি ফটো তুলিছিলোঁ, কেমেৰা দি ভিডিঅ' কৰিছিলোঁ। তো কেমেৰাটো মই আজি দেখাম আপোনালোকক, কিয় কাৰণত দেখাম চাই থাকক ভিডিঅ'টো লাষ্টলৈকে, তেতিয়া আপোনালোকে চব গম পাই যাব। আৰু ভিডিঅ'টো বনোৱাৰ আগে আমাৰ ঘৰত অলপমান ডেক'ৰেশ্যন কৰিছে, ৰং চং দিছে। ইয়াত বাহিৰলৈ যোৱা ৰাস্তা হৈছে বনাইছে, দৰ্জা চৰ্জা দিছে। আৰু এইটো ৰুম অলপমান বেলেগ কৰি দিছে। আৰু এয়া নতুন বিচনা আনিছে না, অলপমান বেলেগ কোৱা যায়। এইটো মই ষ্টিকাৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ফাৰ্ষ্ট ষ্টিকাৰ মাৰোঁতে বেছি জানা নাই না, এৰি গৈছে। তো আৰু মায়ে মোক ভাত খাবলৈ মাতি আছে, ভাতখিনি খাই লৈ হ'লে আপোনাক ভিডিঅ'টো বনাম। আৰু আপোনালোকে চাই হ'লে অলপমান বেয়া লাগিছে ভিডিঅ' বনাত, তো আপোনালোকে মাফ কৰিব, কাৰণ ভাল হোৱা নাই ৰাতি ভিডিঅ'। The next day. তো বিছনাৰ পৰা উঠি লওঁ, আবার বিছনা জাপাই নাই। ৰাতিপুৱাতে ভিডিঅ'টো বনালোঁ মই। তো কেমেৰাটো ৰাতিৰ পৰা ইয়াতে আছে, মই ভিডিঅ' বনাম বুলি কৈ হ'লে থৈ দিয়া আছে কেমেৰাটো, পাহৰি গৈছিলোঁ। লাইটটো দি লওঁ, তো কেমেৰাটো খুলি হ'লে আপোনালোকক দেখাওঁ। তে আপোনালোকক দেখাইছোঁই কেমেৰাটো, আৰু বেলেগ দেখাব লগা কি আছে। এইটো কেমেৰা, এইবিলাক আৰু কি আৰু বোলো এটা বস্তু মই দেখাই আছোঁ। তো ফাৰ্ষ্ট আহিছে আমাৰ কেমেৰাটো অহাৰ আগে আমি লেন্স চাওঁ। এইটো আপোনালোকেই জানাই, এইটো হৈছে জুম লেন্স। এইটো জুম লেন্স, এই জুম লেন্সটো আমাক আমি বেচিবলৈ খুজিছোঁ। তো ফোন নম্বৰটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম। কাৰোবাক যদি এই কেমেৰাটোৰ জুম লেন্সটো লাগে তেনেহ'লে আপোনালোকে ফোন কৰি ক'ব। বেছি দাম নহ'লে আপোনালোকে 8,000 বা কিমান মানত পাই যাব। তো এইটো মই ছাইডত থৈ দিওঁ। ছেকেণ্ড আহিছে আমাৰ কিক লেন্সটো আপোনালোকে জানেই, কেমেৰাটো কিনাৰ লগতে কিক লেন্সখন লগতে দিয়ে। তো কিক লেন্সখন ভিডিঅ' চিডিঅ' বনাবলৈ, ভ্লগ বনাবলৈ ভাল। তো কাষলৈ থৈ দিওঁ। আৰু আহিব আমাৰ ছেকেণ্ডটো হৈ গ'ল। এইবাৰ থাৰ্ড নম্বৰত আহিছে আমাৰ প্ৰাইম লেন্স। এইখন মেইন। আপোনালোকে যদি ফটো চটো তুলিব খোজে তেনেহ'লে আপোনালোকক প্ৰাইম লেন্সখন লাগেই। প্ৰাইম লেন্সখন লগালে আপোনালোকৰ কেমেৰাটোৰ কোৱালিটিটো আৰু ভাল হৈ যায়। চবে কিছুমানে জানেই, বুলি মই কৈছোঁ। যোনে কেমেৰাৰ বিষয়ে জানে তেওঁলোকে জানেই, ময়ো অলপ শিকিছোঁ আমাৰ কাকাৰ পৰা। আৰু ইয়াত এইটো হৈছে যোনটো ইয়াৰলেছ কেমেৰা থাকিলে এইখন লগাবই লাগিব। এইখন নলগালে এইটো লগাব নোৱাৰি, আৰু এইটোও লগাব নোৱাৰি, এইটো জুম লেন্সখনো লগাব নোৱাৰি। তো এইবাৰ আমাৰ মেইন বস্তু কেমেৰা। এইটো কেমেৰা আপোনালোকে দেখিছাই, মই ভিডিঅ' বনাইছোঁই। এইটো কেমেৰা কি ভাল, আপোনালোকে ভ্লগ বনাবলৈ গ'লে ভাল, ভ্লগ চগ বনাবলৈ ভাল। এইকাৰণে এইটো কেমেৰা আনিলোঁ। এইটো কেমেৰা মোৰ ভালো লাগিল, সেইকাৰণে আনিলোঁ। আৰু ইয়াৰ লগত চাৰ্জাৰো পায়। চাৰ্জাৰ মই এখন হাতেদি ভিডিঅ' বনাইছোঁ, এখন হাতেদি বস্তু ওলাইছোঁ, তো নহ'লে মোৰ অলপমান অসুবিধা হৈছে। ভিডিঅ'টো বেছি ভাল নহ'লেও আপোনালোকে বেয়া নাপাব। আৰু কেমেৰাত লগাবলৈ বেটাৰীটো ক'ত গ'লে, এইটো বেটাৰী নচলালে এইটোও নচলে, কেমেৰাটোও নচলে। মেইন মাল এইটোৱেই। তো আমাৰ কিনিবলৈ পাওঁ ফ্লিপকাৰ্টত। এইটো আগে ফাৰ্ষ্টকৈ সোমাই দিওঁ এপান দি, এইটো এনেকৈ খোলে। এনেকৈ এইটো বস্তু এপান দি হেঁচি দিব নালাগে, য'ত ভাঙি যাব নিদিবা।
ই লাহেকৈ এনেকৈ দিলি এইটো বস্তু এনেকৈ দিলি এইটো বেটাৰী এনেকৈ ল'বা আৰু যা ভাই তোৰ কি গ'ল কেমেৰাৰ আমাৰ বেটাৰ এতিয়া লগাব লাগে আমি লেন্স আগে আমি কিক লেন্সখন লগাম তো মই এখন হাতেদি লগাব নোৱাৰোঁ আগে লগাই দিওঁ তো মই এইটো কিক লেন্সখন লগাই দিলোঁ অলপ আগতে মই দোস্তিসকল এইটো আমি অন কৰি দিওঁ এই আমাৰ অন হৈ মই ঠিক কৰি দিলোঁ আৰু আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ ভিডিঅ'টো হৈছে মই কেমেৰা ভিডিঅ'টো দিম ধুনীয়া কোৱালিটিৰ আপোনালোকে চাবই পাৰে ইমান এইটো মোৰ ৰুম ইয়াত মই পঢ়োঁ ইয়াত কিতাপ থৈ দিয়া আছে মই ইয়াত আনবক্সিংটো কৰিছোঁ কেমেৰাৰ আনবক্সিংটো এইবিলাক তো লাইক কৰা নাই যদি আপোনালোকে সঁচা লাইক কৰি দিয়ক কাৰণ মোৰ বহুত হ'বলগীয়া একো নাই লাইকটো কৰি দিব সৰু চলি দাদা লাইকটো কৰি দিলে অলপ ভাল লাগিব দোৱা পাব থেংক ইউ তো আপোনালোকে চাব পাৰে কেমেৰাৰ কোৱালিটি কি ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টো বনাব পাৰে মোৰ মোবাইলত কেনেকুৱা হৈছিল আৰু এতিয়া কেমেৰাৰ ভিডিঅ' কেনেকুৱা হৈছে চাব পাৰে আপোনালোকে আমি ঘৰৰ ভিতৰৰ পৰা আহোঁ এইটো আমাৰ মাইনা ঐ মামাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব আৰু লাইক কমেণ্ট কৰি দিব বাই বাই আৰু বহুত কষ্ট কৰি মাইনাক কিবাকে মই ক'ব দিলোঁ সাবস্ক্ৰাইব আৰু লাইক কৰাৰ কথা এতিয়া মই 2-3টা জইন দিব লগা হ'ল আৰু দাদাহঁত সৰু চলি আপোনালোকক কৈছে লাইক আৰু কমেণ্ট সাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে সাবস্ক্ৰাইবটো আৰু লাইক কমেণ্ট কৰি দিব ৰাতিপুৱা আপোনালোকক মই চাহ নাখাকৈ আপোনালোকলৈ ভিডিঅ' বনাইছোঁ বিশেষ ইমান ভাল হোৱা নাই ভিডিঅ' কেৱলিও আপোনালোকলৈ মই ভিডিঅ'টো আনিছোঁ তো আপোনালোকে প্লিজ সাবস্ক্ৰাইবটো কৰি দিব টান কিয় পায় এনেকৈ যায় আপোনালোকে প্লিজ এটা ক্লিক কৰি দিব লাগে সাবস্ক্ৰাইবটো কৰা আৰু বেল আইকনটো বজাই দিব লাগে তো আপোনালোকে এখানি কৰিবলৈ টান পায় তো কি ক'ম আৰু প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আপোনালোকে জানেই আৰু আপোনালোকে দেখিলাই ভিডিঅ'ৰ কোৱালিটি কেনেকুৱা হয় দেখিলাই আৰু মোবাইলৰ কোৱালিটি কেনেকুৱা আপোনালোকে দেখিলা তো আপোনালোকে এইটো ফ্লিপকাৰ্টতো অৰ্ডাৰ দিব পাৰিব আমি দোকানৰ পৰা কিনিছোঁহে তো জয় হিন্দ জয় ভাৰত বাই বাই নমস্কাৰ